মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি। বা ইমান গৰম, গছজোপাতো পাত চাত নাইকিয়া হ'ল। এই গছবিলাক মানুহে কাটিব নালাগে নহয়। ঐ কণ্টিলো, তই কি কৰি আছ? কিনো কৰিবি আৰু, গৰম লাগিছে গছৰ তলতে বহিছো। গছজোপাত পাতো নাই, বতাহো নাই। পুৰা গছ মানুহে কাটি ৰাস্তাৰ কাৰণে গোটেই এৰাই কৰি দিলে। এতিয়া বতাহ আকৌ নোহোৱা হ'ল, কি কৰিবি আৰু। বহি আছো আৰু গান গাই গাই। তাকে কি কৰিবি আৰু, উপায়তো নাই, আমিতো বাধা দিব নোৱাৰো। বাৰু তই কচোন, তোৰ এই চাকৰি এটা হওঁ হৈছিলে নহয়, কি হ'ল তোৰ চাকৰিটো? কপালৰ লিখন বুজিছ, কপালৰ লিখন। আমাকতো কোনোদিন নাহিবই চাগে আমাৰ। তাকে আকৌ চেষ্টা কৰি আছো, কি হয় আৰু। বাৰু ক'তনো যাওঁ তই, বহ অলপ ইয়াতে, তোক কাহিনী এটা ক'ম। নাই মই এনেই ওলাই আহিলো অলপ, ৰহ বহিছো তেতিয়া তোৰ ওচৰতে। ক এতিয়া কি ক'ম, কাহিনী কৈছিলি ক। মই এইবিলাক এনেও শুনি ভালেই পাওঁ, কাহিনী চাহিনীবিলাক। ময়ো আগতে ককাক পুৰা শুনো নহয় কাহিনী কথা, ককাই মোক পুৰা কয় আৰু। বাহ, তহঁতি ইয়াত কি কৰি আছ? এই ই বোলে কাহিনী এটা কয়, তাকে বহিছো। তয়ো শুন যদি বহ। ক এতিয়া কণ্টিলো কাহিনীটো। শুন তেতিয়া মই কৈছো কাহিনীটো। এখন গাঁৱত এজনী ধনী জমিদাৰ আছিল। জমিদাৰৰ এজনী পুত্ৰ সন্তান আছিল। জমিদাৰে পুতেকক চকুৰ মণি বুলি ভাবিছিল। তেওঁ পুতেকৰ মৰমত ইমানেই অন্ধ আছিল যে অলপ সময়ৰ বাবে পুতেকক চকুৰ আঁতৰ হোৱাটো নিবিচাৰিছিল। ইফালে আকৌ পুতেক আছিল চিকাৰী। প্ৰিয় প্ৰতিদিনেই হাবিলৈ যায় আৰু মুকলি মনেৰে ঘূৰি ফুৰি চিকাৰ কৰে। ইয়াক লৈ জমিদাৰৰ বৰ চিন্তা, কিজানি কেতিয়াবা আশা নকৰাকৈ কোনো বিপদ হয়। ঘৰত তাক সোমাই ৰাখিবও নোৱাৰি। দিনবোৰ গৈ থাকিল। এদিন জমিদাৰে সপোনত দেখিলে যে তেওঁৰ ল'ৰাক সিংহই বধ কৰিছে। তাৰপিছত কণ্টিলো। তাৰপিছত মাকে ভাবিলে ৰাতিপুৱা দেখা সপোন বহুতেই ফলিয়াই বুলি কয়, গতিকে জমিদাৰৰ চিন্তা বাঢ়ি গ'ল। তেতিয়া তেওঁ সিদ্ধান্ত ল'লে যে পুতেকক ঘৰতেই ৰাখিব। কোনো বিপদে পুতেকৰ অনিষ্ট কৰিব নোৱাৰাকৈ তেওঁ আগৰ ঘৰটোৰ গাত লগাকৈ এটা ঘৰ সজালে। ঘৰৰ ভিতৰত যাতে কোনো জীৱ জন্তুৱে আক্ৰমণ কৰিব নোৱাৰে। তাৰপিছত তাৰ বাবেও সুন্দৰ ব্যৱস্থা কৰিলে। ঘৰটো এনেকুৱা মজবুত কৰি সজোৱা হ'ল যাতে ভূমিকম্পই ঘৰটোৰ কোনো ক্ষতিসাধন কৰিব নোৱাৰে। তাৰপিছত ক কণ্টিলো, মজা লাগিছে শুনি। তাৰপাছত ঘৰটোৰ চাৰিওদিশত অস্ত্ৰ শস্ত্ৰৰে ব্যৱস্থাও কৰি ৰখা হ'ল, কোনেও যাতে অনিষ্ট কৰিব নোৱাৰে। অৱশেষত জমিদাৰে ঘৰটোত সকলো পৰীক্ষা নিৰীক্ষা কৰি দেখিলে যে ঘৰটো ঠিকে ঠিকে আছে। তেতিয়াহে জমিদাৰে পুতেকক তাত ৰাখিলে। কিছুদিন ৰখাৰ পিছত যেতিয়া দেখিলে যে ঘৰটোত পুতেকৰ মন বহা নাই, তেতিয়া জমিদাৰে মুকলিমূৰীয়াকৈ প্ৰকৃতিৰ মাজত ঘূৰি ফুৰা পুতেকৰ মন বহিবৰ বাবে গোটেই কোঠাটোত বিভিন্ন জীৱ জন্তু চিত্ৰ অংকন কৰিবলৈ চিত্ৰকৰ আমন্ত্ৰণ কৰিলে। চিত্ৰকৰজনে জমিদাৰৰ পুতেকক সন্তুষ্ট হ'ব পৰাকৈ বাঘ, সিংহকে আদি কৰি বিভিন্ন জন্তু আৰু চৰাই চিত্ৰ অংকন কৰিলে। জমিদাৰৰ আশা যাতে পুতেকৰ কোঠাত থাকিলেও বনৰীৰ মাজত ঘূৰি থকা যেন অনুভৱ কৰে। কোঠাটোৰ ভিতৰত দুদিনমান সোমাই আছিল যদিও লাহে লাহে তাতো জমিদাৰৰ পুতেকৰ খং উঠা হ'ল। বিশেষকৈ সিংহটোৰ চিত্ৰখন দেখিলেই তাৰ বেছি খং উঠে। সি মনতে ভাবে, আজি তোৰ বাবেহে মই ঘৰত সোমাই থাকিবলগীয়া হৈছে। তই যদি দেউতাক সপোনত আহি দেখা নিদিলিহেঁতেন, দেউতাই কেতিয়াও মোক এনেদৰে বন্দী কৰি নথলেহেঁতেন। সেইকাৰণে সি খঙৰ ভমকত ফটোত থকা সিংহটোৰ ওপৰত চৰ, ভুকু, কিল আদি সোধাব ধৰিলে। এনেকৈয়ে থাকোঁতে হঠাৎ এদিন তাৰ হাতত এডাল দীঘল হোল সোমাই গ'ল। হোলডাল সি চেষ্টা কৰিও উলিয়াব নোৱাৰিলে। ফলত হোলডালৰ বাবে তাৰ জ্বৰ বিষ হ'ল আৰু সেই জ্বৰ বিষে তাৰ বাবে কাল হ'ল। বাহ বঢ়িয়া দেই। তাৰপিছত ল'ৰাটোৰ কি হ'ল? ক জল্দি ক, শুনো লাগি আছে, ক না। ক জল্দি ক, বঢ়িয়া লাগিছে। এনেকুৱা কাহিনী আমাৰ সদায় কৈ থাকিবি হা। তাৰপাছত সম্পূৰ্ণ 5 দিনৰ পিছত তাৰ মৃত্যু হ'ল। ইমান সযতনে ৰাখিও জমিদাৰে পুতেকক ৰক্ষা কৰিব নোৱাৰিলে। সপোনত দেখা সিংহৰ হাতত মৃত্যু নহ'লেও ফটোৰ সিংহই তাৰ প্ৰাণ কাঢ়ি নিলে। সেয়াই হৈছে কপালৰ লিখন। তোক যে মই অথনি কৈছিলোঁ চাকৰি কপালৰ লিখন বুলি, সেয়াই হৈছে কপালৰ লিখন। কপালৰ লিখন কোনেও খন্দাব নোৱাৰে, বুজিছ?